মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক কুশলে আছা আৰু ঘৰতে ভালদৰে পঢ়া শুনা কৰি আছা। আজি আমি ইংলিছ গ্ৰামাৰৰ নেৰেশ্যন অৰ্থাৎ ৰিপৰ্টেড স্পীচ চেঞ্জ কৰাৰ খুব সহজ নিয়ম কেইটামান তোমালোকক অৱগত কৰিম। এইকেইটা নিয়ম যদি আজি তোমালোকে ভিডিঅ'টোত চাই লোৱা বা শিকি লোৱা, তেতিয়া খুব সহজতে নেৰেশ্যন চেঞ্জ কৰিব পাৰিবা। আৰু এই যিকেইটা নিয়ম আজি এই ভিডিঅ'টোত অৱগত কৰা হ'ব, সেই নিয়মকেইটা তোমালোকে ভালদৰে যদি নোচোৱা গ্ৰামাৰত নাপাবা আৰু গ্ৰামাৰত ছিষ্টেমেটিককৈ এই নিয়মকেইটা দি থোৱা নাই, সেয়েহে মই তোমালোকক আজি এটা উদাহৰণৰ জৰিয়তে পাৰ্টকৈ এই নিয়মকেইটা দিবলৈ বিচাৰিছোঁ। আৰু এই নিয়মকেইটা চালেই তোমালোকে এটা সাধাৰণ নেৰেশ্যন সলনি কৰিবলৈ শিকিব পাৰিবা। ইয়াৰ বাদেও বিভিন্ন চেণ্টেন্স আছে, ইণ্টাৰগেটিভ বা এনেকুৱা ধৰণৰ অপটেটিভ, ইম্পেৰেটিভ, এক্সক্লেমেটৰী, এইখিনিও আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। গতিকে আহাচোন ছাত্ৰ-ছাত্ৰীসকল, আজি এটা উদাহৰণৰ সহায়ত নিয়মবিলাক ষ্টেপ বাই ষ্টেপ আমি শিকি লওঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা। এই নিয়মকেইটা শিকাৰ আগতে তোমালোকক দুখন লিষ্টৰ প্ৰয়োজন হ'ব। সেই দুখন তোমালোকে যিকোনো গ্ৰামাৰত বিচাৰিলে পাই যাবা। তথাপিও মই সেই লিষ্ট দুখন ইয়াতে দি দিছোঁ ধুনীয়াকৈ। সেই লিষ্ট দুখন হৈছে এখন টেন্স লিষ্ট আৰু এখন টাইম লিষ্ট। অৰ্থাৎ আমি যেতিয়া ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচ, প্ৰত্যক্ষ উক্তিৰ পৰা পৰোক্ষ উক্তিলৈ আমি সলনি কৰিম, তেতিয়া টেন্সৰ ফৰ্মবিলাক সলনি হৈ যায়। আৰু লগতে যেতিয়া আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ আমি এটা নেৰেশ্যন সলনি কৰিম, তেতিয়া আমাক টাইম লিষ্টখন প্ৰয়োজন হ'ব। টাইম লিষ্ট মানে যিবিলাক সময় তাত উল্লেখ থাকিব, যেনেকৈ নাও হ'লে দেন হ'ব, টুডে হ'লে ডেট ডে হ'ব, ইত্যাদি ইত্যাদি। তোমালোকক এই লিষ্ট দুখন দি দিছোঁ, তাৰপিছত আমি নিয়মকেইটা লৈ যাম। চাওঁচোন আহা এতিয়া। টেন্স লিষ্টত ডাইৰেক্ট স্পীচ, ইনডাইৰেক্ট স্পীচ। ডাইৰেক্ট স্পীচত যদি চিম্পল প্ৰেজেণ্ট থাকে, তেতিয়া ইনডাইৰেক্ট স্পীচত চিম্পল পাষ্ট হ'ব। প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট কণ্টিনিউৱাছ হ'ব। প্ৰেজেণ্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্ট হ'ব। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হ'ব। চেল, উইল এইবিলাক যদি থাকে, তেতিয়া ইনডাইৰেক্ট স্পীচত শুড, উড এনেদৰে হ'ব। গতিকে এইখন মনত ৰখাটো দৰকাৰ। নেক্সট লিষ্টখন হৈছে তোমাৰ টাইম লিষ্ট। ডাইৰেক্ট স্পীচত যদি নাও থাকে ইনডাইৰেক্ট স্পীচত, তেতিয়া দেন হ'ব। টুডে থাকিলে ডেট ডে হ'ব। ইয়েষ্টাৰডে থাকিলে দ্য ডে বিফ'ৰ বা দ্য প্ৰিভিয়াছ ডে হ'ব। টুমৰো যদি থাকে দ্য নেক্সট ডে বা দ্য ফলোয়িং ডে হ'ব। আৰু লাষ্ট উইক থাকিলে দ্য প্ৰিভিয়াছ উইক হ'ব। এই দুখন তোমালোকে গ্ৰামাৰত পাই যাবা, ভালদৰে চাই ল'বা। মই ইয়াতে দি দিছোঁ তথাপিও। লেটছ টেক এন এক্সাম্পল। হি ছেইড, আই এম গোয়িং টু মাৰ্কেট টুডে। এইটো আমি এতিয়া নেৰেশ্যন চেঞ্জ কৰিম এই 5টা ৰুল লৈ পেলাই। কেনেদৰে চেঞ্জ কৰিম চাওঁ আহা। আমি ইয়াতে প্ৰথম ৰুল মতে চেঞ্জ কৰিবলৈ বিচাৰিছোঁ। ফাৰ্ষ্ট ৰুলটো হৈছে প্ৰথমে কমাসমূহ উঠাই দিব লাগিব। এতিয়া চোৱা, ইয়াতে তোমালোকে আমি কমাসমূহ উঠাই দিলোঁ। তাত য'ত য'ত কমা উঠাইছোঁ আমি ৰঙা চিন দি দিছোঁ, তোমালোকে চাই লোৱা। ছেকেণ্ড ৰুলটো হৈছে ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচক জইন লগাব লাগিব ডেটেৰে। এতিয়া ষ্টেপ 2ত আমি দিছোঁ হি ছেইড ডেট আই এম গোয়িং টু মাৰ্কেট টুডে। মই ষ্টেপ বাই ষ্টেপ কৰিছোঁ। এতিয়া আমি ছেকেণ্ড ৰুল মতে আমি কি লগালোঁ, যে দুইটা পাৰ্ট আমি জইন কৰিলোঁ কিহেৰে, ডেটেৰে। কমাখিনিতো অলৰেডি উঠিয়ে গ'ল। আমি থাৰ্ড ৰুললৈ আহিছোঁ। থাৰ্ড ৰুলটো হ'ল ৰিপৰ্ট কৰা পাৰ্চনজনৰ মতে ৰিপৰ্টেড স্পীচৰ পাৰ্চন সলনি কৰিব লাগিব। এতিয়া ৰিপৰ্ট কৰা পাৰ্চনজন হৈছে হি, গতিকে ইয়াত ষ্টেপ 3ত আমি সলনি কৰিছোঁ হি। বাকীখন আমি চেঞ্জ কৰিব লাগিব, সেইটো কাৰণে আমি খালীকৈ ৰাখিছোঁ। টেন্সৰ মতে চেঞ্জ হ'ব, গতিকে হি হৈ গ'ল আইটো গৈ পেলাই। এতিয়া ৰুল নম্বৰ 4, টেন্সৰ লিষ্ট মতে টেন্সৰ ফৰ্ম সলনি হ'ব। আমি টেন্সৰ লিষ্টটো ইতিমধ্যে মুখস্থ কৰি ৰাখিছোঁ বা মনত ৰাখিছোঁ বা পাই আহিছোঁ। গতিকে আমি ষ্টেপ 4ত আমি কি কৰিলোঁ, যিটো টেন্সৰ ফৰ্ম, যিহেতু পাষ্ট টেন্সত আছে ছেইডটো, গতিকে আমি পাষ্ট টেন্সৰ ফৰ্মলৈ লৈ গ'লোঁ। ইজটো গৈ পেলাই ৱাজ হ'ল, গোয়িঙেই থাকিলে হি ৱাজ গোয়িং হ'ল। এতিয়া ৰুল 5 মতে হ'ল টাইম লিষ্ট মতে টাইম সলনি হ'ব। এতিয়া টাইম ইয়াত আমি চাইছিলোঁ কিনো টাইম আছে, আমি দেখা পালোঁ যে টুডে দিয়া আছে, গতিকে ৰুল মতে টুডে গৈ পেলাই ডেট ডে হ'ব। গতিকে আমি ইয়াতে কি কৰিলোঁ, ডেট ডে কৰিলোঁ। আৰু আল্টিমেট আনচাৰটো হ'ল নেৰেশ্যনটোৰ হি ছেইড ডেট হি ৱাজ গোয়িং টু মাৰ্কেট ডেট ডে। গতিকে এনেধৰণে আমি সাধাৰণ বাক্যৰ যিবিলাক উক্তি আছে, অৰ্থাৎ জেনেৰেল নেৰেশ্যনবিলাক আমি চেঞ্জ কৰিব পাৰিম ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ, বা ওলটাকেও আমাক পৰীক্ষাত আহিব পাৰে এক্সামত ইনডাইৰেক্ট স্পীচৰ পৰা ডাইৰেক্ট স্পীচলৈ নিয়া। সেইটো বোধ হয় ইয়াৰ পৰাই তোমালোকে শিকিব পাৰিবা। এতিয়া আমাৰ এইখিনিতে আমাৰ নেৰেশ্যন শিকা শেষ হৈ নাযায়।
ইয়াৰ পিছতো আমাৰ ব্যতিক্ৰম কিছুমান আছে যেনে ব্যতিক্ৰমবিলাক হৈছে তোমাৰ যেতিয়া ইউনিভাৰ্চেল ট্ৰুথ থাকিব তেতিয়া নেৰেশ্যনবিলাকৰ টেন্স সলনি নহয় যেনে ধৰা হি ছেইড মেন ইজ মৰ্টেল তেতিয়া হি ছেইড ডেট মেন ৱাজ মৰ্টেল নহ'ব টেন্স সলনি নহ'ব মেন ইজ মৰ্টেলি থাকিব গতিকে তেনেকুৱা ব্যতিক্ৰম কিছুমান আছে আৰু লগতে যেতিয়া উড শুড ইউজ টু অ'থ টু মাষ্ট ইত্যাদি শব্দবিলাক থাকিব তেতিয়াও কিন্তু নেৰেশ্যনটোৰ ব্যতিক্ৰম হ'ব তেতিয়া উড শুড মাষ্ট অ'থ টু ইউজ টু এনেকুৱা ধৰণৰ যিবিলাক আমাৰ আছে সেইবিলাক আমাৰ সলনি নহ'ব গতিকে সেইখিনি আমি শিকিব লাগিব এই গোটেই কথাখিনি আমি নেক্সট ভিডিঅ'টোত ভালদৰে শিকিম বুলি ভাবিছোঁ আৰু লগতে আমি ইণ্টাৰগেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স বা লেট লগোৱা ইত্যাদি নেৰেশ্যনবিলাক কেনেদৰে সলনি কৰিব পাৰি তাৰ ৰুলবিলাক শিকিম বুলি আমি ভাবিছোঁ আলোচনা কৰিম পৰৱৰ্তী পৰ্যায়ত তোমালোকৰ লগত গতিকে এই ভিডিঅ'টো চাই সাধাৰণ যিকেইটা নীতি নিয়ম নেৰেশ্যন চেঞ্জ কৰাৰ তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই কমেণ্ট বক্সত কমেণ্ট কৰিবা আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ একেখিনি কথাকে বুজাবলৈ চেষ্টা কৰিম যদিহে বুজি পোৱা নাই আৰু যদিহে তোমালোক লাভান্বিত হৈছা বুলি ভাবা তেতিয়া আমি পৰৱৰ্তী পৰ্যায়ত ইণ্টাৰগেটিভ বা এক্সক্লেমেটৰী বা ইম্পাৰেটিভ বা লেট লগোৱা নেৰেশ্যন কেনেদৰে সলনি কৰে তাৰ ৰুলবিলাক দিবলৈ যত্ন কৰিম সকলোৱে পঢ়া শুনা কৰি থাকিবা ভালদৰে থাকিবা ধন্যবাদ